নাহে মই তিনটা কথা চাওঁ যে প্ৰথম কথা টিভিত যি ইণ্টাৰভিউ ওলাই আছে মই তাত চোৱা নাই কাৰণ মই তেওঁলোকৰ লগত কিছু কথা পাতিবলগীয়া আছে নতুন চাকৰি পোৱা ল'ৰাখিনি so that I'll discuss with them in the meeting yes প্ৰথম কথা চাকৰি পোৱাটো উদ্দেশ্য নহয় তুমি 25 বাৰ চাকৰি দিছা 26 নম্বৰ পালা this is your achievement but চাকৰি পোৱাৰ পিছত মানুহৰ পৰা টকা খুজিবা নেকি 25 বাৰ কিয় নাপালো মানে কোনোবাই কৰাপচন কৰা কাৰণে নাপালো so now you are going to change the system or you will become part of that system যদি লৰাজনে কালি গৈ হিউ টেবুলত পইচা তোলা আৰম্ভ কৰি দিলে তেলে 25 বাৰ নোপোৱাটোৱে ভাল ডিসিশন আছিল so I have to talk to them frankly on the date of giving appointment letter হেকাৰণে আজিৰ কথাখিনি মই জানো যে ভাল কৰি কাম কৰিলে মানুহে মোক এপ্ৰিশিয়েট কৰিব কিন্তু কালিটো এটো কবই হিমন্ত বিশ্বৰ সময় এগাল কি লৰাক এপয়েন্টমেন্ট দি থৈ গল হিহঁতে তো সবে পইচা লয় তেলে তো পাবলিকে মোক কব যে মাই মেথড ওয়াজ রং ইট মে বি অন মেৰিট মেৰিটত হৈছে বাট প্ৰপাৰ হিউম্যান তুমি সিলেক্ট কৰিব পৰা নাই এটা দুখিয়া লৰাজনক দেখুৱাইছে পকৰি বনাইছে সবজি বেপাৰ কৰিছে বিয়া ঘৰতে ৰিজাল্ট পাইছে these are fine human story but whether he will remain human or not এটা ডাঙৰ যদি তেও হিউম্যান হৈ নাথাকে তেতিয়ালে একো লাভ নহয় তেতিয়ালে কি হ'ব মানুহে ক'ব যে this method is wrong আজি যেতিয়া আমি টেটত নিযুক্তি প্ৰক্ৰিয়া কৰিলো চাকৰি মেৰিটত পোৱাৰ পিছৰ পৰা 20% টিচাৰে আজিলৈকে ফেসবুক প্ৰক্সি টিচাৰ WhatsApp ট্ৰান্সফাৰ পোস্টিং দিয়ে এইলৈ ব্যস্ত আছে এসোসিয়েশনো কৰি ললে কিবাও কৰি ললে 80% ভাল কৰি কাম কৰি আছে এটা কথাটো হল যে মেৰিট নহলে তো সেই 20% নাপালে না then you would have pick and choose right kind of people whom you think rights গতিকে পাবলিকৰ কাৰণে সেই লৰাজনে চাকৰি পোৱাটো উদ্দেশ্য নহয় পাবলিকে ভাল পাই দুখিয়া লৰাবিলাকে চাকৰি পোৱাটো পাবলিকে মেৰিটত চাকৰি পোৱাটো ভাল পায় কাৰণ পাবলিকৰ মনত বিশ্বাস যে ই নিশ্চয় আমাৰ কাৰণে আহি ভাল কাম কৰিব সো চাকৰি পোৱা লৰাকেটা হল আপোনাৰ এ মিন্স টু এচিভ এ গোল লক্ষ্য প্ৰাপ্তিৰ তেওঁলোক এটা ৰাস্তা আল্টিমেট মোৰ এইমটো কি যে অসমৰ কোনো অফিচত টকা পইচাৰ লেনদেন হ'ব নালাগে এই নতুন লৰাকেটাই গৈ অসমত কৰ্ম সংস্কৃতিৰ নতুন পৰিবেশ এটা আনিব লাগে এওঁলোক যদি 3টা বজাতে অফিচৰ পৰা গুচি যায় ৰাতিপুৱা 11টাত আহে নিজৰ হাম্বল ব্যাকগ্ৰাউণ্ডৰ কথাটো পাহৰি যায় হেতুটো যথেষ্ট নহয় গতিকে পলিটিক্যালি আই মাইট স্কোৰ but as a CM my soul will remain unhappy এটা সদায় যে আমি প্ৰতিদিনাই ইমানখিনি কৰাপচনৰ বিৰুদ্ধে যুঁজ এটা আৰম্ভ কৰাৰ পিছতো আমি প্ৰতিদিনাই অলমোস্ট হাত ডঙা ফটো এখন পাওঁ এই বস্তুটো মানে শেষ হ'ব নাই কেতিয়াবা this is a tragedy কেতিয়াবা মই আপোনাকো ফোন কৰি কওঁ যে দাদা এইটো কি সদায় কেনেকে ওলাই এইটোৱে এটা প্ৰুফ কৰে যে somehow আমি চাকৰিটো পোৱাৰ পিছত আমাৰ এসপিৰেশনেল লেভেলটো বহুত ওপৰত গুছি যায় আজি ধৰক এগৰাকী IAS অফিচাৰ আপুনি দেখিছে যে ODL পোস্টিং লৈ পেলাই তেওঁ ইমানটো লৈ গল যে নিজৰ বেংক একাউণ্টতে পইচা সোমাই দিলে মানে এজন অফিচাৰ IASৰ ইমান ট্ৰেনিংৰ পিছত ইমানখিনিটো জ্ঞান থাকে যে যদি মোৰ একাউণ্টত টকা সোমাই পিপল উইল কোৱেশ্চন মি আজি নহলেও 10 বছৰ পিছত একদম সো টকাই বস্তুটো কৰবাত মানুহজনক লৈ যায় মইতো ভাবিবই নোৱাৰো যে এজন IAS অফিচাৰে টকা খালেও নিজৰ একাউণ্টত টকা সোমাব নেকি হেতুটো মানে কি যে ইট ইজ এ কমপ্লিট ৰটেন যে মোৰ একো নাই আৰু মই খাই লওঁ পিছত যি হ'ব দেখা যাব এই ধৰণৰ মানুহ আমাৰ সিস্টেমত আছে কাখৰ ৰুমটোত এজনে হাত ডাঙা ফটো টকা লোৱা ফটো এৰেজ হৈছে নেক্সট টেবুলত পইচা লৈয়ে আছে হি ইজ জাস্ট ডেম কেয়াৰ তেওঁৰ মনত এটাই কথা নাই মই নফসু বহুত ছোৱালী এই ধৰাত পৰা বাপেকৰ ছোৱালীয়ে মোক WhatsApp দিছে মই আই হ্যাভ ফিউ ভেৰি পেইনফুল WhatsApp
কৈছে মই আপোনাক ধন্যবাদ জনাইছোঁ মোৰ দেউতাক এৰেষ্ট কৰাৰ কাৰণে কাৰণ মই দেউতাক হাক দি আছিলোঁ যে পইচা খাব নালাগে আমাক একো নালাগে I have 4 painful WhatsApp messages from 4 family তেওঁলোকে লিখিছে যে গোটেই ঘটনাবোৰ দেখি আমি দেউতাক কৈ আছিলোঁ যে দেউতা যি হল হল আৰু পইচা পাতি খাব নালাগে আৰু আমি য'ত আছোঁ ভালে আছোঁ আৰু মামাৰ চৰকাৰখনৰ দিনত পইচা খাব নালাগে কিন্তু কৈছে মামা আমাৰ কথা নুশুনি দেউতাই খালে গতিকে আপুনি এৰেষ্ট কৰাৰ কাৰণে আমি বেয়া পোৱা নাই I have 4 messages so মই ভাবো যে নতুন জেনাৰেশনটোৰ মাজত আমি এটা ইম্প্যাক্ট কৰিব পাৰিছো এটা পুলিচত কেইদিনমান আগতে 400 SI ৰিকুইড হৈছিল মই আগৰবোৰ দুৰ্নীতি আছিল বুলি নকওঁ বাট this is one of the most genuine bets বুলি আমাৰ অফিচাৰ সকলে ক'ব খোজে আচ্ছা হিয়াতক মই বৰ্ণিহাটত আমাৰ বৰা পানী ট্ৰেনিং হৈছিল মই কৈছিলে ততি হকত নহবি দেই হকত হলে গম পাম ততি মদ খোৱা আৰম্ভ কৰিছ বুলি এতিয়া সেই 400 কেবছৰৰ ভিতৰত আপুনি চাওক কোনো এটা লৰা হকত হোৱা নাই এটা ছোৱালী হকত হোৱা নাই আৰু মই মাত দিওঁ সেম হাম্বল তাৰমানে ভৱিষ্যতলৈ চেঞ্জ হোৱাৰ আপুনি এটা আশা এই নতুন জেনাৰেশনটো আৰু অসমৰ মহিলা শক্তিটোৰ ওপৰত মই অলপ ইনভেষ্ট কৰি আছো আচ্ছা দে আৰ ভেৰি পজিটিভ হা অসমৰ যিখিনি মই মহিলাক লগ পাওঁ হা আৰু যিটো নতুন জেনাৰেশনৰ ল'ৰা ছোৱালীক মই লগ পাই আছো এটো এটা বহুত বেছি মই ড্ৰামাটিক চেঞ্জ এটা দেখিছো ৰিক্ৰুটমেন্ট কমিশন হল মানুহে কৈ আছে ওভাৰলেপিং আগতে যেতিয়া 40টা ডিপাৰ্টমেন্টৰ ইন্টাৰভিউ হৈছিল তেতিয়া কিমান ওভাৰলেপিং হৈছিল আপোনালোকে চিন্তা কৰক যেতিয়া অল 40 ডিপাৰ্টমেন্টস কম্বাইন ইনটু ওয়ান 3-4-10% ওভাৰলেপিং থাকিব কিন্তু আগতে কি আছিল ৰুৰেল ডেভেলপমেন্টত যি 300 ইঞ্জিনিয়াৰ সিলেক্ট হয় পিডব্লিউডিত যেতিয়া বেলেগ কৈ ইন্টাৰভিউ হয় পিডব্লিউডিত চাকৰি পাই যায় গুটেই কেইটা ৰুৰেল ডেভেলপমেন্টৰ পৰা ৰিজাইন দি দিয়ে টিচাৰ সিলেকশনত ডিস্ট্ৰিক্ট সিলেকশন হৈ থাকে প্ৰথম ধুবুৰীত জয়েন কৰে নেক্সট বছৰ নলবাৰীত পাই নলবাৰীত গুছি আহে নেক্সট বছৰ গুৱাহাটীত পাই গুৱাহাটী হৈ আহে মিউজিক্যাল চেয়াৰ now we minimize that musical share eliminate koribo nware but with proper planning we have minimized this musical share up to 5 to 7% perfection to apuni kotu na pabo jetia ami 15 or pisot ami kom then you will see that overlapping jeneke manuhe koise tenuka no it will remain in 5-7% out of the 1 lakhs appointment and which is very common kan kunubai pam buli hulosul kori thoka lora khinio merit dile hetu na pabo correct kan ta dibang kuta thakibo ST thakibo SC thakibo OBC thakibo it is not a straight formula jeti ami 1 lakh sakori dim buli kolu tetia prothom proshno to ahile je 1 lakh sakori interview kune patibo correct 38 ta department spreading across 8,000 DDOs and appointing authority to department no hoy moi PW মন্ত্ৰী কিন্তু মোৰ 108টা ডিভিজন আছে পোষ্ট আছে 108 জায়গা so drawing and disbursing appointing authority hol executive engineer জন মই নহয় এতিয়া মই 108 জনক মাটি সহি কৰাইছো appointment letter because they are কিন্তু এতিয়া মাত্ৰ সহিটো কৰিছে আগত 108টা ইন্টাৰভিউ হৈছিল এজন লৰা ইয়াটো দিয়ে পৰীক্ষা তাটো দিয়ে গভৰ্নমেন্টৰ খৰচ আৰু 108 জায়গাত হোৱা কাৰণে আমি কোনোবাই টকা পইচা লৈছে লৈ নোৱা নাই উই কুড নট কন্ট্ৰোল সো আমি এটা নতুন কৈ চিন্তা কৰিলো যে আমি এটা ৰিক্ৰুটমেন্ট কমিশন পাতিম ক্লাব কৰিম পৰীক্ষা পাতিম এক বনাম ৰুলস বনাম কোনোবাই কৈছে আপুনি 1 লাখ এপইন্টমেন্ট দিয়া নাই কিয় দিয়ক but how can you give 8000 মানুহে কেনেকে ইন্টাৰভিউ পাতিব আগত তো অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে এতিয়া আমি বনাই দিলো প্ৰটোকলস তো এতিয়া পিছত কোনোবাই 50000 একেলগে দিব পাৰিব if they wishes to do that যেনেকে এডুকেশনত আমি সিস্টেম এটা বনাই থৈ আহিছিলো
there is no problem. এতিয়া যোনে এডুকেশ্যন মিনিষ্টাৰ যোনে ডিৰেক্টৰ নহওক কিয় কৰি ল'ব বাট প্ৰথমবাৰ টেটত কৰোঁতে কম্পিউটাৰ কৰা স্কেন কৰা টেট পাতা ইট ৱাজ এ হিমংগাছ টাস্ক নাও চিষ্টেম ইজ প্লেচ যদি আগত কোনোবাই এবাৰ 20,000 30,000 একেলগে ৰিক্ৰুটমেণ্ট কৰি থলেহেঁতেন ইন মাল্টি ডিপাৰ্টমেণ্ট মাল্টি DDO লেভেল তেতিয়া মই চিম্পলি আই উড হেভ ফলো দ্য প্ৰট'কলছ এতিয়া যে এই যে 1 লাখ চাকৰি মানে ধৰক এতিয়া 50,000 60,000 এনেকৈ যে হৈ আছে চবতকৈ ডাঙৰ ষ্ট্ৰাইকিং ফেক্ট মানে আজি ধৰক আমি ইমান বছৰে বছৰে শুনি আহিছিলোঁ যদিও মই কেতিয়াও গভৰ্ণমেণ্টৰ চাকৰি বিচৰাও নাছিলোঁ বা কৰাও নাছিলোঁ কিন্তু এটা পাৰচেপশ্যন আৰু পাৰচেপশ্যনটো বহু ক্ষেত্ৰত হয়ো যে টকা নিদিলে চাকৰি নাপায় সেইটো আপোনাৰ APSC টকা নিদিলে চাকৰি নোপোৱাৰ মেজৰ কথাটো আছিল যে ইমান লেভেলত চাকৰি হৈছিল এছিষ্টেণ্ট ৰেজিষ্টাৰ কোঅপাৰেটিভ তেওঁ 10টা পোষ্টৰ এডভাৰটাইজ পাতে PWD ৰঙিয়া ডিভিজন তেওঁ এটা পাতে বৰলীয়া ডিভিজন ইৰিগেশ্যন ডিপাৰ্টমেণ্ট তেওঁ পাতে বস্তুটোত কোনো কণ্ট্ৰল নাছিল গতিকে ইঞ্জিনিয়াৰজনে তলত যদি ভাবে যে মই মেৰিটত নিদিওঁ মন্ত্ৰীজনেতো গমেই নাপায় এইটো ইণ্টাৰভিউ হোৱা খবৰটো কাৰণ 8,000 জেগাত ইণ্টাৰভিউ হয় বুজিছোঁ আৰু এটা দুটা পোষ্টৰ কাৰণে ইণ্টাৰভিউ হয় মিডিয়ায়ো খবৰ নাৰাখে এটা পোষ্ট দুটা পোষ্ট এতিয়া আমি গোটেইখিনি কালেক্টিভ কৰি ল'লোঁ কাৰণে আৰু এটা চবৰে এটা ইণ্টেনশ্যন আছিলে যে আমি কোনেও টকা নাখাওঁ কোনো আমি পলিটিকেল এপইণ্টমেণ্ট নিদিওঁ সেই কনচেনচাছ এটাও মোৰ পাৰ্টি লেভেলতো কৰিব লাগে মোৰ লগত থকা মানুহখিনিৰ মাজতো কৰিব লাগে কাৰণ চবেইতো চাকৰি এটাৰ কাৰণেই পাৰ্টিটো কৰি থাকে যে আমি যে মেৰিট দিম তাত পাৰ্টি কেডাৰৰ কথাটো নাহে কিমান ৰেজিষ্টেঞ্চ আহিছিলে বহুত বেছি ৰেজিষ্টেঞ্চ যেটো এতিয়াও ল'ৰাবিলাক দুখত আছে যে দাদা CA কৰি থকা ল'ৰাবিলাকে চাকৰি পালে আমি CA নকৰাবিলাকে বহি থাকিলোঁ there is a lot of resistance party levelত you become unpopular মানুহৰ মাজত আপুনি ভাবিছে যে গভৰ্ণমেণ্টৰ পপুলাৰিটি বাঢ়িছে কিন্তু মোৰ ল'ৰাবিলাক মোৰ ওপৰত অফেণ্ডেড certain percentage কিয় যে দাদা এই ল'ৰাটোৱে CA আন্দোলন কৰিছিল বিজেপিক গালি পাৰিছিল হিয়েটো এতিয়া চাকৰি পাই গ'ল ফেচবুকত দাদা আপোনাকে গালি পাৰিছিল হিয়ে এতিয়া চাকৰিটো পাই গ'ল because it is on merit yes গতিকে মইতো এটা চাব নোৱাৰো মোক ফেচবুকত গালি পাৰাজনে পাবনে নাপাব গতিকে এনেকুৱা বহুত লৰাই পাইছে যি হয়তো মুকে ভোট দিয়া নাই মোৰ সমষ্টিৰ প্ৰায় মোক WhatsApp পঠাইছে মোৰ লগত কেবাটাও যে দাদা আমি আপোনাৰ লগত দিনে ৰাতিয়ে পোষ্টাৰ মাৰিলোঁ আমি 4th গ্ৰেড চাকৰিটো নাপালোঁ অমুকে একদিনো আপোনাৰ কাৰণে নোলালে হি পাই গ'ল মানুহে ভাবি আছে যে মই বিলাই দিছোঁ কিন্তু দিছ ইজ এ ট্ৰান্সপাৰেণ্ট প্ৰচেছ কষ্ট আছিল এইটো কৰোঁতে ইটছ এ ভেৰি চেলেঞ্জিং আৰু এইটোক অভাৰকাম কৰা পাৰ্টিত যেতিয়া এটা ৰেজিষ্টেঞ্চ আৰম্ভ হৈ যায় কাৰণ আমাৰ পাৰ্টিতটো কাম কৰা মানুহবিলাকৰ নিজৰ ল'ৰা ছোৱালী আছে কেডাৰ আছে আমাৰ যুৱ মৰ্চা আছে আৰু AGP কংগ্ৰেছৰ দিনত ডেট কালচাৰ ৱাজ দেয়াৰ যে পাৰ্টি লৰাই চাৰ্টেন পাৰ্চেণ্টেজ এটা পায় এতিয়াতো কোনেও পোৱা নাই চ' MLA সকলে কষ্ট পাই আছে নিজৰ ৱৰ্কাৰখিনিৰ পৰা মই কষ্ট পাই আছোঁ মোৰ সমষ্টি ল'ৰাখিনিৰ পৰা কাৰণ জালুকবাৰী সমষ্টিত এজন CM হৈছে আপুনি হেল্থ মিনিষ্টাৰ থাকোঁতে এইখিনি আমি পাইছিলোঁ এডুকেশ্যন মিনিষ্টাৰ থাকোঁতে এইখিনি পাইছিলোঁ এতিয়াতো একোৱেই নোপোৱা হ'লোঁ কাৰণ আগত অৰেল আছিলে দুই এটা কেতিয়াবা লিখি দিলে হৈছিল হোৱা নাই এটা ছিষ্টেম এটা অসমত আছিলে আগতেতো এনেকুৱা আছিলে যে আপুনি খালি লিষ্টখন দি দিব লাগে এণ্ড ইউ উইল গেট এ জব প্লিজ কনচিডাৰ বুলি CMৰ পৰা লিখাই নি কাগজখন দিলেও আপুনি চাকৰি পাই যাব আৰু গতিকে অল পলিটিকেল ৱৰ্কাৰ্ছ আমাৰ যিমান ৱৰ্কাৰ আছে সকলোৰে মনত থাকে যে মই 5 বছৰ ৰুলিং পাৰ্টিৰ মেম্বাৰ হ'লে মই কিবা এটা পাম মিনিষ্টাৰ আপোনাৰ নিজৰ সতীৰ্থ মন্ত্ৰীৰ পৰা প্ৰেছাৰ আহিছে নাই আপোনাৰ প্ৰথম অৱস্থাটো থাকিছিলে there was a pressure যে দাদা এনেকৈ কৰিলে দেখোন আমাৰ সমষ্টি বেয়া হৈ যাব বাট দেন উই ডিছকাছ কেইবাটাও কাজিৰঙাত বহিলোঁ গুৱাহাটীত বহিলোঁ এই যে আমি ৰোমন্থনবিলাক কৰা আপোনালোকে দেখে মন্থনবিলাক কৰা দেখে সেইটো কোনো আমি ফুটিৰ কাৰণে নহয় দোজ ইছ্যুজ উই ৰিজল্ভ এমং আৱাৰ চেল্ফ সকলোৰে লগত বহি যে যদি আমি এটাও গণ্ডগোল কৰোঁ কোৰ্ট সোমাই যাব কোনোবাই লিক কৰিব আমি যদি এটা কৰোঁ অফিচাৰে 10টা কৰিব
লাষ্টত এইটোৱে এই 1 লাখ চাকৰি দি চৰকাৰখনৰ ভাল হোৱাতকৈ বেয়া হ'ব গতিকে লেট আছ নট ডু ইট সকলোৱে ট্ৰেন্সপাৰেণ্টটোত আমি ছাপোৰ্ট কৰোঁ মই ক'লে নহ'ব ইয়াৰ ওপৰত আমি 6 ঘণ্টা 4 ঘণ্টা আমি কথা পাতিছোঁ MLA MP সকলে বহি যেতিয়া সকলোৱে ৰায় দিলে যে নহয় অসমখনক এটা পৰিৱৰ্তন লাগে আৰু আমি কিবা এটা কৰি যাওঁ আমাৰ ক্ষতি হওক নহওক সেইটো অকল হিমন্ত বিশ্ব শৰ্মাই ল'ব নোৱাৰে কালেক্টিভ এটা এই কালেক্টিভ অপিনিয়নটো আমি বিল কৰিছোঁ আৰু এই ক্ষেত্ৰত যেতিয়াই হোম মিনিষ্টাৰ ডাঙৰী আহিছে অমিত শ্বাহ ডাঙৰী আহিছে হি হেজ অলছো টক টু MLAs যে চা আমি মেৰিটত কৰিম হিমন্তই যিটো কৰিছে ডেট নিড টু বি এণ্ডৰ্ছ চ' হি হেজ অলছো হেল্প মি ইট হেজ গন এজ হাই এজ হিম যে বিজেপিৰ এইটো কথা প্ৰধানমন্ত্ৰীয়ে বিচাৰিছে যে মেৰিটৰ বাদে একো হ'ব নোৱাৰে চ' যিটো CMA কৰিছে ডেট শুড বি ডান আমাৰ MLAৰ মিটিঙত তেখেতৰ উপস্থিতিটো এই কথাবিলাক ওলাইছে এটা লাষ্টত মানুহে একো নহ'লেও পুলিচ কেইটাকে আমাক দিয়ক বুলি কৈ দিয়ে যেতিয়া দেখিলে যে অফিচাৰ নহয়গৈ ACS মেজিষ্ট্ৰেট নহয়গৈ লাষ্টত কয় দাদা একো নালাগে পুলিচ কেইটাকে দিয়কচোন আমাক চ' তাৰ পৰা আপুনি আজি 2 বছৰৰ ভিতৰত যিটো মাইণ্ডছেটৰ পৰিৱৰ্তন এতিয়া সব MLA এটা কোনেও নকয় এতিয়া যে আপুনি ৰিক্ৰুটমেণ্টৰ পিছত এইকেইদিনতে এতিয়া ধৰক বহু ষ্টৰিজ ছাকচেছ ষ্টৰিজ মই চোৱা নাই ছাকচেছ ষ্টৰিজবিলাক মইতো ভয়ত আছোঁ তাৰমানে এতিয়া ধৰক এতিয়া এখন গাঁৱৰ পৰা মানুহে কয় যে মানে একদম ঢোল ডগৰ বজাই ভেৰি মিক্স ফিলিং আপুনি টিভিত পজিটিভবিলাক পাই আছে মইতো হোৱাটছআপত গালিবিলাক পাই আছোঁ নহয় দাদা মোৰ নহ'ল আমাৰ নহ'ল আপোনাক ৰোল নম্বৰটো দিছিলোঁ আপুনি একো নকৰিলে চ' ইট ইজ এ ভেৰি মিক্স বেগ টিভিত মোৰ ৱাইফে চাইছে ল'ৰাই চাইছে মোক কৈছে পাপা খুব ভাল হ'ল দেই এভৰিবডি ইজ প্ৰেইজিং ইউ মইতো ভয়ত টিভিয়ে খোলা নাই কাৰণ আপোনাক মই মোৰ হোৱাটছআপটো দেখুৱালে গম পাব মোৰ গোটেই গালি দি ভৰ্তি হৈ আছে গালি মানে আবেগিক যে দাদা অমুকে CAত গৈছিল ফটো দি দিয়ে ফেচবুক পোষ্ট দি দিয়ে যে এই ল'ৰাজনে দাদা আপোনাৰ কথা এনেকৈ কৈছিলে এতিয়া সি চাকৰি পালে আমাৰ কি হ'ব চ' ইট ইজ এ বাহিৰত যিটো দেখি এতিয়া বহুতে মোক কৈ আছে ইমান ধুনীয়া চাকৰি হ'ল চব হৈ গ'ল গভৰ্ণমেণ্ট আহিবই কিন্তু মই জানো যে এইটো ইমান ইজি নহয় কাৰণ বহুতক আপুনি মানে মই যিখিনি মানুহৰ লগত উঠা বহা কৰোঁ তেওঁলোককতো মই একো দিব নোৱাৰিলোঁ যি মানুহৰ লগত মই উঠা বহা কৰিম কালি লোকসভা ইলেকশ্যন আহিব এই চাকৰি পোৱা ল'ৰাখিনিয়েতো পোষ্টাৰ নামাৰেগৈ পোষ্টাৰ মাৰিব মোৰ কাৰ্যকৰ্তাজনে চ' তেওঁৰ মনতো এটা সোমাব লাগিব যে নহয় অসমৰ ভালৰ কাৰণে মোৰ চৰকাৰখনে কৰিছে মই নাপালেও দুখীয়াজনে পাইছে টকা নোলোৱাকৈ পাইছে ভাল হৈছে সেই ট্ৰেন্সফৰ্মেশ্যনটো আহোঁতে সময় লাগিব এতিয়া টিভিবিলাক চাইছে নিউজবিলাক দেখিছে দুখীয়া ল'ৰাৰ ফটোবিলাক দেখিছে আমাৰ ৱৰ্কাৰবিলাকৰো লাহে লাহে খংটো অলপ কমি গৈছে নহ'লে এইটো বহুত এটা দিজ আৰ ডিফিকাল্ট থিংছ টু ডু এইটো এনেকুৱা নহয় যে আপুনি কৰি পেলাব যেতিয়া ধৰক এই কথাটো এজন সাংবাদিক হিচাপে যেতিয়া এজন ল'ৰাই কয় বা এটা পৰিয়ালে কয় যে আজি এজন ল'ৰাৰ আমি এটা ইণ্টাৰভিউ বুজাইছোঁ কৈছে মই 25 বাৰ ইণ্টাৰভিউ দিছিলোঁ 26 নম্বৰ বাৰত আজি পাইছোঁ আৰু তেওঁ কৈছে মই আগৰ 25টা পাব লাগিছিলে কিন্তু ফৰ চাম ৰিজন মই পোৱা নাই কিন্তু এইবাৰ মই একদম কনফিডেণ্ট আছিলোঁ পাম বুলি কাৰণ এইবাৰ চ' সেই কথাবিলাক যেতিয়া মই গম জানো যে আপুনি কৈছে নাই চোৱা বুলি বা আপোনাৰ বাট মনলৈ এই যেতিয়া ময়ে যেনিবা আপোনাক ক'লোঁ এই কথাটো ক'ৰবাত আপোনাৰ মনলৈ এই বস্তুটো আহেনে